এসময়ত কলমেৰে সোণধাননিৰ কাহিনী লেখি লেখি নীলা নীলা চিয়াহীৰে অপৰাজিতাৰ ছবি আঁকি সময়ৰ সৈতে কৰিছিলোঁ এক বৰ্ণময় যাত্ৰা। সেই বৰ্ণালী ভাঙি ছিঙি চুৰমাৰ কৰি এতিয়া কালে লিখিলে এক নতুন কাহিনী। জানো এই ধৰাত সকলো অস্থায়ী বুলি জানো সেই গৌতম বুদ্ধৰ বাণী। তথাপি আমি যে মানুহ, সদায় বুকুত গঢ়িব খোজো এটি স্বপ্নৰ ঘৰ স্থায়ী। আৰু নিমিষতে কাল ধুমুহাই ছিঙি লৈ যায় সমস্ত সপোনৰ কলি। এদিন পৰ্বতৰ শৃংগৰ পৰা খহি পৰিলোঁ একেবাৰে সাগৰ তলিলৈ। দেখিলোঁ উচুপি থকা এজনী ধুনীয়া জলকুঁৱৰীক। তেতিয়াহে গম পালোঁ এইখন শোকৰ সাগৰ। জলকুঁৱৰীয়ে মোৰ হাতত তুলি দিলে এগিলাচ বিষ বেদনাৰ নীলা চকলো। মই ঢুক ঢুককৈ পি তেওঁৰ দুচকুলৈ চালোঁ। চকুৰ মণিত দেখিলোঁ এক জ্বলি উঠা জীৱনৰ নীলা শিখা। আৰু নিজে নজনাকৈ তেওঁৰ প্ৰেমত সলনি হৈ গ'ল মোৰ গোটেই পৃথিৱী।